আজি NSDৰ কেইবাজনো ইয়াত ব্যক্তি উপস্থিত আছিল তো মনোবৃক্ষৰ বিষয়ে অকণমান ক'ব নেকি মনোবৃক্ষ একচুৱেলি এটা আমাৰ ছামাৰ চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপ এ চিৰিজ অফ ছামাৰ চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপ য'ত আমাৰ প্ৰত্যেক বছৰে 7-8টা চেণ্টাৰত হয় এইবাৰো আমাৰ 8টা চেণ্টাৰ শদিয়াৰ পৰা সৰভোগলৈকে 8টা চেণ্টাৰত চলি আছে আৰু তাৰ আমাৰ কালমিনেশ্যনবিলাক এতিয়া হৈ আছে শদিয়াত হৈ গ'ল আৰু আজি ফিল'বাৰীত হ'ল আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে মনোবৃক্ষৰ যাতে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী সেইখিনিক যাতে ফাউণ্ডেশ্যনটো আমি অলপ ভাল কৰি দিব পাৰোঁ তেখেতসকলৰ সাহস বৃদ্ধি হওক তেখেতসকলৰ যিটো হিডেন টেলেণ্ট সেইটো যাতে ওলাই আহে আৰু সেইটোক লৈ পেলাই আমি কাম কৰোঁ বেচিকেলি ছেল্ফ ফেমিলি এডুকেশ্যন আৰু ছ'চাইটি এই 4টা বিষয়ৰ ওপৰত কাম কৰোঁ আৰু এইটো TI প্ৰচেছত আমি কৰোঁ থিয়েটাৰ ইন এডুকেশ্যন গতিকে প্ৰচেছ ড্ৰামা হয় বিভিন্ন ধৰণৰ আমাৰ প্ৰচেছ থাকে আমাৰ এখন চিলেবাছ থাকে সেইটো হিচাপে আমি গোটেই কাম কৰোঁ হয় আৰু এই বিশেষকৈ ফিল'বাৰীলৈ আপুনি আহিলে আজি কেইবছৰো আহি আছে মনোবৃক্ষৰ ইয়াত অনুষ্ঠান হৈ আছে বিশেষকৈ ফিল'বাৰীৰ অভিভাৱকসকল বা ফিল'বাৰীৰ শিক্ষক সমাজক আপুনি কিবা আহ্বান জনাব নেকি ডেফিনেটলি এইটো যিহেতু আমাৰ নাটকৰ ৱৰ্কশ্বপ নহয় আপোনাৰ ল'ৰা ছোৱালী বা আমাৰ অভিভাৱকসকলৰ যিখিনি ল'ৰা ছোৱালী কাইলৈ গৈ পেলাই ডাঙৰ হৈ নাটক নকৰিবও পাৰে অভিনেতা নহ'বও পাৰে সেইটো কাৰণে আমি ৱৰ্কশ্বপটোত আমি নাটকৰ বিষয়ে বা অভিনয়ৰ বিষয়ে নিশিকাওঁ একচুৱেলি মই যিটো ক'লোঁ যে পৰিৱেশটোৰ বিষয়ে কি তেখেতসকলৰ ল'ৰা ছোৱালীৰ ভিউ এটা ব্যক্তিত্ব বিকাশ বা নিজৰ বিষয়ে জনা সমাজখনৰ বিষয়ে জনা শিক্ষা ব্যৱস্থাৰ বিষয়ে জনা এইখিনি কথা খুব দৰকাৰ যদি আমি নিজক নাজানো আমাৰ মা দেউতাক নাজানো পৰিয়ালক নাজানো সমাজ ব্যৱস্থাৰ বিষয়ে অলপমান যদি আমাৰ জ্ঞান নাথাকে তেতিয়াহ'লে আমাৰ আগলৈ বহুত প্ৰব্লেম হয় গতিকে এইটো বেছিক যিটো ফাউণ্ডেশ্যন সেইটোৰ কাৰণে অসমৰ বা ফিল'বাৰীৰ প্ৰত্যেকজন অভিভাৱকে তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক এনেকুৱা ধৰণৰ ৱৰ্কশ্বপত পঠিয়াব লাগে